মোৰ পৰিস্থিতিয়ে বেয়া চলি আছে, মই দুখী হৈ আছো, এইবাবে মই জীৱনত আগবাঢ়িব পৰা নাই। আৰে ভাই, যদি তোৰ পৰিস্থিতিয়ে বেয়া হৈ আছে তেন্তেতো আপুনি আনতকৈ বেছি কষ্ট কৰিব লাগে। কাৰণ এটা ঠাইত ৰখি থাকিলে আপোনাৰ পৰিস্থিতি ঠিক হৈ নাযায়, দিন প্ৰতিদিনে আৰু বেয়াহে হৈ যাব। বেয়া পৰিস্থিতি দেখি অসহায়টো সকলোৱে হ'ব পাৰে, কিন্তু তাক ঠিক কৰিবলৈ কষ্টটো নিজে কৰিব লগা হয়। আন কোনোবা আপোনাৰ সহায়ৰ বাবে কেতিয়াও নাহিব। এই কথাটো আপুনি যিমান সোনকালে বুজি পাব আপোনাৰ সিমানেই ভাল হ'ব। এইবাবেইতো কোনোবাই খুব লিখিছে যে যিমান আপুনি নিজৰ কামবোৰ কৰিবলৈ কঠোৰ হৈ থাকিব সিমানেই আপোনাৰ জীৱনটো সহজ হৈ পৰিব। যিমান বেছিকৈ আপুনি আপোনাৰ কামবোৰ পিছুৱাই লৈ যাব সিমানেই আপোনাৰ জীৱনটো পিছুৱাই গৈ থাকিব। এইটো কথা সদায় মনত ৰাখিব যে জীৱনত আপুনি সেইটো কেতিয়াও নাপাব যিটো আপুনি বিচাৰে। জীৱনত সেইটো পাব যিটো আপোনাক যিকোনো পৰিস্থিতিতে লাগে। বন্ধুসকল, এই পৃথিৱীখনত এটা সত্য যে যিমান বেগেৰে আপুনি সফলতা পাবৰ বাবে দৌৰিব সিমানেই বেগেৰে মানুহে আপোনাক নিজৰ কৰিবলৈ দৌৰিব। যিটো বস্তু সলাবলৈ আপোনাৰ ক্ষমতা নাই সেইটোৰ বিষয়ে ভাবি আপোনাৰ সময়বোৰ নষ্ট কৰাৰ কোনো অৰ্থই নাই। কিন্তু যিবোৰ সপোন পূৰা কৰিবলৈ আপোনাৰ লগত সাহস আছে সেই কামবোৰ নিজকে লগাই দিয়া, আৰু এইটোৱে জীৱনৰ সাৰাংশ হয়। কঠিন প্ৰশ্নৰ পৰা আৰু কঠিন কামৰ পৰা কেতিয়াও হাৰি নাযাব। আপুনি নিজৰ কামটো পাৰ্গত কৰাৰ পৰা কোনেও ৰখাব নোৱাৰিব। বহুত বস্তু সলনি হৈ যায় সদায়, কিন্তু আপোনাৰ সাহস সলনি নহয়। ঠিকনাবোৰ পাবলৈ সদায় সলনি কৰোঁ ধৰণবোৰ, কিন্তু আগবাঢ়িবলৈ মোৰ উদ্দেশ্যবোৰ সলনি নহয়। বন্ধুসকল, পৰিস্থিতি এনেকুৱা নাৰাখিব যে যিয়ে আপোনাৰ সপোনবোৰ সলাই দিয়ে, কিন্তু সপোন এনেকুৱা ৰাখক যে যিয়ে আপোনাৰ পৰিস্থিতিবোৰ সলাই দিয়ে। জীৱনত যদি মনটো ভাঙি যায় তেতিয়া মনত ৰাখিব যে এতিয়ালৈকে জীৱনটোৱে আপোনাৰ লগত খেলি আছিল, আৰু এতিয়া জীৱনৰ লগত খেলিবলৈ মোৰ সময় আহিছে। জীৱনত যদি বেয়া পৰিস্থিতি আহে তেন্তে কেতিয়াও নিৰাশ নহ'ব। এইটো কথা সদায় মনত ৰাখিব যে সকলো বেয়া পৰিস্থিতিয়ে আপোনাৰ এটা নতুন ৰাস্তা দেখুৱাই এৰি দিয়ে, আৰু সেই ৰাস্তাটো পাৰ কৰাৰ শেষত সুখী জীৱনটো আৰম্ভ হয়। মাত্ৰ 22 বছৰ বয়সতে IPS অফিচাৰ হোৱা ছাকিব হুছেইনে কয় যে যেতিয়া আপোনাৰ এনেকুৱা লাগে যে সকলো ফালৰ পৰাই ঘেৰি পৰিছে আৰু আপোনাৰ ওচৰত কোনো অপশ্যন নাই, তেতিয়া মনত ৰাখিব যে সেইটো সময় যাৰ পৰা আপোনাৰ জীৱন সলনি হ'ব ধৰিব। এতিয়া যদি পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে তেতিয়া মনত ৰাখিব যে আপোনাৰ মহত্ব বাঢ়িব ল'ব। সদায় ইতিবাচকভাৱে ভাবি আপোনাৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওক। আৰু যদি মই কোৱা কথাবোৰৰ লগত আপুনি একমত তেন্তে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।